হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই চাগে। আজি বহুত দিনৰ মূৰত আহিছে এটা নতুন ভিডিঅ' লৈ। আজি যিহেতু গৰু বিহুৰ কাৰণে আমি চাট বনাই আছোঁ। চাওক, আমাৰ ইয়াৰ ভণ্টিয়ে চাট বনাই আছে। মই প্ৰথম ইয়াত দুডাল বনালোঁ। কেনেকুৱা আছে চাট দুডাল ক'ব দেই। ইমান বনাব নাজানো বাৰু। তাৰ ভণ্টিহঁতৰ কাৰণে এয়া দুডাল তাই বনাই আছে। মই বনাই দিলোঁ। বনাই দিয়াৰ পিছত তাই চাটটো চিলাই আছে। এতিয়া আমি গৰু ইয়াৰ ফালে দেখিছেনে? বেছি নাই বাৰু, আমাৰ গৰু পোৱালি দুটা আৰু গাই গৰু 3জনী আছে। তাকে ব'লক আমি এতিয়া গৰু চাট মাৰি লওঁগৈ, গা ধুৱাই লওঁ প্ৰথম। তাৰপিছত আমি এতিয়া চাট মাৰিম, ব'লক গাইছ। হেল্ল' গাইছ, আমি পথাৰত এতিয়া গৰু আনিলোঁ। অনাৰ পাছত এতিয়া আমি চাট ছটিয়াই লওঁ তাহাঁতৰ গাত। চাই থাকক চাট। লাও খা, বেঙেনা খা, দিনক দিনে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ গৰু। এইফালে চাওক, আমাৰ পোৱালিকেইটাও চাট আনিছে। মাৰি গৰুজনী গাত মাৰ আকৌ। কোনে বনাই দিলে? যা সেই গৰুজনী গাত মাৰ। ববহঁতে ক'ত গৈছে? সলাবলে মাৰিলি? গৰু গাত মাৰিলে না? গৰু গাত মাৰিলে না? মাৰিলে। এতিয়া সলাব লাগে। এডাল ধৰ, আকৌ এডাল ইটো হাতে ধৰ আকৌ দে। চাওক গাইছ, এতিয়া প্ৰথম আমি গৰু গা ধুৱালোঁ। গৰু চাট বনাই গৰু গা ধুৱাই গৰু গাত চাট মাৰিলোঁ। চাট মৰাৰ পাছত এতিয়া ইয়াৰ চাটডাল আকৌ ইজনৰ লগত সিজনৰ লগত সলাব লাগে। এতিয়া প্ৰথম এই পোৱালিকেইটাৰ লগতে সলালোঁ। সলোৱাৰ পাছত এতিয়া নেক্সট কাৰ লগত সলাব পাৰোঁ চাই লওঁ ব'লক। হেল্ল' গাইছ, এতিয়া আমি কোৰ লৈ আহিছোঁ। এতিয়া গৰু এৰাল দি মেলি আহি এতিয়া এই বাহনিত মাটি চপাব লাগে। মানে কি কাৰণে চপাব লাগে নাজানো আৰু, মাত্ৰ এতিয়া চপাবলৈ গৈছে। এতিয়া এইফালে দুজোপামান আছে সৰু সৰু, অলপ মানে মাটি চপাই লওঁ। এই মাটিটো যে চপাইছোঁ, এই মাটিটো কি কাৰণে চপাব লাগে যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন বাৰু। ময়ো নাজানো মানে। এতিয়া মোৰ ঘৰৰ মানুহে কৈছে মাটিটো চপাই দিব লাগে বোলে গৰু এৰাল দি আহি। সেইটো কাৰণে মই এতিয়া মাটিটো চপাই দিছোঁ অলপ। কিন্তু মই কেলৈ চপাব লাগে আপোনালোকে কমেণ্টত জনাবচোন। সেইটো ভিডিঅ' বনাওঁ। এইজোপাটো অলপ চপাই দিলোঁ। সেইফালে দুজোপামান আছে, সেইজোপাটো অলপ চপাই লওঁ। হেল্ল' গাইছ, এইডালক কয় টিকনি বৰুৱা বুলি। এইডালকে বিচাৰি পোৱা নাছিলোঁ। এতিয়া এই ভাইটিয়ে আনি থৈ দিছিলে, তাকে সেইডালকে তাহাঁতৰ ঘৰত পাই পিনি এডাল লৈ আহিছোঁ। কি ক'ৰ পৰা আনিছিলে নাজানো। এতিয়া বোলক ঘৰত লগাই লওঁগৈ। আপোনালোকে লগাইছে নাই কমেণ্টত জনাবচোন। হেল্ল' গাইছ, পাছত আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। এতিয়া আমি লাষ্টতে গৰু নিব সময় হৈ গ'লহি আৰু। সেইফালে চাওক, গৰু নিবলৈ আহিছোঁ। এইফালে ভণ্টি আহি আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।